শিক্ষান্ত পৰীক্ষাসমূহ চলিছে আৰু তাৰ মাজতে আমি দেখিছো যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ 15 মিনিট পিছতে প্ৰশ্ন কাকত ফাদিল হৈছে বা সকলোৰে মোবাইলে এই প্ৰশ্ন কাকতসমূহ ভাইৰেল হৈছে, যেটো আসলে খুব চিন্তনীয় বিষয়। কাৰণ বছৰটো ভালদৰে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে খুব গুৰুত্ব সহকাৰে আৰু অভিভাৱকসকলেও খুব গুৰুত্ব সহকাৰে লয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো। কিন্তু আমি দেখিবলৈ পাইছো যে সেবাই প্ৰত্যেক বছৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে আসলে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। কাৰণ প্ৰশ্ন কাকত ফাদিল হোৱাটোৱে তাৰ প্ৰমাণ। আৰু অসম চৰকাৰে এই সেৱাৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বা সেৱাৰ ওপৰত কিয় কঠোৰ নহয় অসম চৰকাৰ, সেইটোহে আসলে প্ৰশ্নবোধক চিন। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীৰ কাইলৈ দেশৰ ভৱিষ্যত আৰু এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে হেতালি খেলা হৈছে, এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে সেৱাই আসলে হেতালি খেলিছে, তাৰে প্ৰমাণ আজি আমি দেখিবলৈ পাইছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ চলিছে আৰু তাৰ মাজতে আমি দেখিছো যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ 15 মিনিট পিছতে প্ৰশ্ন কাকত ফাদিল হৈছে বা সকলোৰে মোবাইলে এই প্ৰশ্ন কাকতসমূহ ভাইৰেল হৈছে, যেটো আসলে খুব চিন্তনীয় বিষয়। কাৰণ বছৰটো ভালদৰে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে খুব গুৰুত্ব সহকাৰে আৰু অভিভাৱকসকলেও খুব গুৰুত্ব সহকাৰে লয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো। কিন্তু আমি দেখিবলৈ পাইছো যে সেবাই প্ৰত্যেক বছৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে আসলে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। কাৰণ প্ৰশ্ন কাকত ফাদিল হোৱাটোৱে তাৰ প্ৰমাণ। আৰু অসম চৰকাৰে এই সেৱাৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বা সেৱাৰ ওপৰত কিয় কঠোৰ নহয় অসম চৰকাৰ, সেইটোহে আসলে প্ৰশ্নবোধক চিন। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীৰ কাইলৈ দেশৰ ভৱিষ্যত আৰু এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে হেতালি খেলা হৈছে, এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে সেৱাই আসলে হেতালি খেলিছে, তাৰে প্ৰমাণ আজি আমি দেখিবলৈ পাইছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ চলিছে আৰু তাৰ মাজতে আমি দেখিছো যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ 15 মিনিট পিছতে প্ৰশ্ন কাকত ফাদিল হৈছে বা সকলোৰে মোবাইলে এই প্ৰশ্ন কাকতসমূহ ভাইৰেল হৈছে, যেটো আসলে খুব চিন্তনীয় বিষয়। কাৰণ বছৰটো ভালদৰে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে খুব গুৰুত্ব সহকাৰে আৰু অভিভাৱকসকলেও খুব গুৰুত্ব সহকাৰে লয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো। কিন্তু আমি দেখিবলৈ পাইছো যে সেবাই প্ৰত্যেক বছৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে আসলে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। কাৰণ প্ৰশ্ন কাকত ফাদিল হোৱাটোৱে তাৰ প্ৰমাণ। আৰু অসম চৰকাৰে এই সেৱাৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বা সেৱাৰ ওপৰত কিয় কঠোৰ নহয় অসম চৰকাৰ, সেইটোহে আসলে প্ৰশ্নবোধক চিন। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীৰ কাইলৈ দেশৰ ভৱিষ্যত আৰু এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে হেতালি খেলা হৈছে, এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে সেৱাই আসলে হেতালি খেলিছে, তাৰে প্ৰমাণ আজি আমি দেখিবলৈ পাইছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ চলিছে আৰু তাৰ মাজতে আমি দেখিছো যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ 15 মিনিট পিছতে প্ৰশ্ন কাকত ফাদিল হৈছে বা সকলোৰে মোবাইলে এই প্ৰশ্ন কাকতসমূহ ভাইৰেল হৈছে, যেটো আসলে খুব চিন্তনীয় বিষয়। কাৰণ বছৰটো ভালদৰে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে খুব গুৰুত্ব সহকাৰে আৰু অভিভাৱকসকলেও খুব গুৰুত্ব সহকাৰে লয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো। কিন্তু আমি দেখিবলৈ পাইছো যে সেবাই প্ৰত্যেক বছৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে আসলে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীৰ কাইলৈ দেশৰ ভৱিষ্যত আৰু এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে হেতালি খেলা হৈছে, এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে সেৱাই আসলে হেতালি খেলিছে, তাৰে প্ৰমাণ আজি আমি দেখিবলৈ পাইছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ চলিছে আৰু তাৰ মাজতে আমি দেখিছো যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ 15 মিনিট পিছতে প্ৰশ্ন কাকত ফাদিল হৈছে বা সকলোৰে মোবাইলে এই প্ৰশ্ন কাকতসমূহ ভাইৰেল হৈছে, যেটো আসলে খুব চিন্তনীয় বিষয়। কাৰণ বছৰটো ভালদৰে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীসকলে খুব গুৰুত্ব সহকাৰে আৰু অভিভাৱকসকলেও খুব গুৰুত্ব সহকাৰে লয় এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো। কিন্তু আমি দেখিবলৈ পাইছো যে সেবাই প্ৰত্যেক বছৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে আসলে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। কাৰণ প্ৰশ্ন কাকত ফাদিল হোৱাটোৱে তাৰ প্ৰমাণ। আৰু অসম চৰকাৰে এই সেৱাৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বা সেৱাৰ ওপৰত কিয় কঠোৰ নহয় অসম চৰকাৰ, সেইটোহে আসলে প্ৰশ্নবোধক চিন। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীৰ কাইলৈ দেশৰ ভৱিষ্যত আৰু এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে হেতালি খেলা হৈছে, এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে সেৱাই আসলে হেতালি খেলিছে, তাৰে প্ৰমাণ আজি আমি দেখিবলৈ পাইছো।